জনাবচোন কি আপোনালোকৰ দাবীসমূহ থাকিব। হয়, আজি আমি আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি চৰাইদেউ জিলা সমিতিৰ লগতে আমাৰ পাঁচখন আঞ্চলিকৰ বিষয়ববীয়াই আজি আমি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। চৰকাৰখন গঠন কৰাৰ পূৰ্বে 2016 নিৰ্বাচনৰ পূৰ্বে বিজেপি শাসনাধীষ্ঠ মিত্ৰজোঁটৰ চৰকাৰখনে আমাক বহু প্ৰতিশ্ৰুতি দিছিলে। চাহ শ্ৰমিকৰ মজুৰি 351.33 টকালৈ বৃদ্ধি কৰাৰ কথা কৈছিলে। আদিবাসী লোকসকলক মাটিৰ পট্টা প্ৰদান কৰাৰ কথা কৈছিলে। আদিবাসীসকলক জনজাতিকৰণ প্ৰদান কৰাৰ কথা কৈছিলে। চৰকাৰখন গঠন হোৱাৰ ছমাহৰ পিছতে আমি এই দাবীসমূহ আপোনালোকক পূৰণ কৰিম বুলি কৈছিলে। 4.5 বছৰ উকলি যোৱাৰ পিছতো কিন্তু চৰকাৰখনে আমাৰ এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। সেইবাবে আজি আমি চৰাইদেউ জিলাৰ প্ৰত্যেকটো অঞ্চলৰে আমি ছাত্ৰ ছাত্ৰীসকলে আজি আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু পুনৰবাৰ চৰকাৰখনক এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, যদি 2021 নিৰ্বাচনৰ পূৰ্বে যদি আমাৰ এই সমস্যাসমূহ সমাধান নকৰে কিন্তু ইয়াৰ যোগ্য প্ৰত্যুত্তৰ কিন্তু আমি আগন্তুক নিৰ্বাচনত আমি দিবলৈ সাজু।